কৃষ্ণ কৃষ্ণ হৰি রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰাম ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহন্তোষে পিয়ুক ৰক্ষয়মৃত ৰাম পৰমহন্তোষে পিয়ুক ৰক্ষয়মৃত হৰি ৰাম 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 কৃষ্ণ বাপাই সমস্ত আমাৰ দশমৰ পাঠভাগী আজি বস্ত্ৰহৰণ লীলা আছে। কৃষ্ণই কিদৰে বস্ত্ৰহৰণ লীলা কৰিব আমি এইখিনিকে অকণমান আগবাঢ়োঁ। ৰামে কদিনা পূৰ্বৱতে বস্তে থৈ আতিৰে বিবস্তে নামিলা হবে যমুনাৰ নীৰে কৃষ্ণৰ চৰিত গীত গাৱৈ উৎস কৰি কৰৈ জল কেলি লীলা কৃষ্ণক হুমৰি হে ৰামে লৰৈ জল মল কৰি কৰ্ণৰ কুণ্ডল প্ৰকাশ হৈ বদন যেন চন্দৰ মণ্ডল অপফুল্ল কমল যেন ভাষৈ হাৰি হাৰি এহিমতে কৰে ক্ৰিয়া যত গোপনাৰী হে ৰাম যোগেশ্বৰ কৃষ্ণে তাক সম্বাৰ বুজিচিত গোপসুগন হমে আখি মিলিলাত হিত হে ৰামে গোপী সমস্তক দিবে লাগি কৰ্ম ফল চিন্তিবে লাগিলা পাছে ভকত বৎসল হে ৰামে তাক সম্বাৰ বস্ত্ৰয়ে কথায়ে কৰি লৈ আঠে বাঠে চৰিলন্ত কদম্বত গৈ কৰি পৰীক্ষা খপাছে বুলিলন্ত সাখি যাৰ জীৱা বস্ত্ৰ আবে উঠিলৈও আখি তুমি হ'ব আশা ব্ৰত কৰি শান্ত হৈ পৰিহাস কৰিবে আমাৰ যোগ্য নৈ স্বৰূপে খে কহো মই মহামন তুষ্টি নিউ বস্ত্ৰ হবে উজলৰ পৰাই উঠি লাগৈ একোজনী নিয়া কৰিয়া প্ৰবন্ধ ইহাত আমাৰ একো নাহি কে নিবন্ধ এৰা মাধৱৰ পৰিহাস হবেও বুজিল মহাপ্ৰেমৰ খেয়াতি মন নিমজিল অন্য চাহি মাত হাসি মন তুষ্টি লাজেকে শুনাখিল জলৰ পৰা উঠি
হে ৰাম শুনা সবাসদ পদ ভাগৱত কথা, মনুষ্য জন্মৰ ইটো নকৰিও বৃথা। সমস্তে শাস্ত্ৰৰ আক শুনিও প্ৰত্যেক, কোটিহত কল্পে নেপায় মনুষ্য হুইবে এক। দেৱৰ দুৰ্লভ জন্ম যেন চিন্তামণি, বিষয়কাচৰ মূলে নিবিকা চিতনি। দুৰ্ঘোৰ মৰণ কিয় নেদেখিলো আগে, কেতিক্ষণে ধৰে আখি মহা মৃত্যু বাঘে। হে ৰাম নাপাই বাজাতনা যেভে যমৰ কাৰণে, পক্ষীও হৰণ জানতে কৃষ্ণৰ চৰণে। পৰম সুহৃদ সুখ সেব্য মহাহৰি, যাৰ নাম লৈলে মাত্ৰ সংসাৰ কতৰি। হেনয় কৃষ্ণক ভজাতে জিয়ান কাম, নিৰহন্তৰে নৰে ডাকি বোলাই ৰাম ৰাম। হৰি ৰাম ৰাম ৰাম। কৃষ্ণ বাপাই সমস্ত। আমি আগতে আলোচনা কৰিছোঁ যে কুমাৰী গোপীসকলে কিদৰে বিৱস্তে জলত নামি স্নান কৰে প্ৰত্যেক দিনে, তেওঁলোকে ব্ৰতত থাকে। এইদৰে কৰি আছে এমাহ ধৰি। এদিনো আগৰ দৰে পূৰ্বৱতে আগৰ দৰে তেওঁলোকে কাপোৰবিলাক পাৰত থৈ পেলাই বিৱস্তে যমুনাত নামি পেলাই কৃষ্ণৰ গীত গাই জলকেলি কৰি তেওঁলোকে স্নান কৰিলে। এইদৰে শাৰী শাৰীকৈয়ে গোপ নাৰীসকলে ক্ৰিয়া কৰি কৃষ্ণকে তেওঁলোকে চিত্ত দি কৃষ্ণৰ গীতেই গাইছে, কিন্তু তেওঁলোকে স্নান কৰিছে বিৱস্তে। গতিকে কৃষ্ণই চিন্তা কৰিলে যে এওঁলোকৰ কৰ্মফল দিব লাগিব। সেইবুলি তেওঁ আহি সকলোবিলাক বস্ত্ৰ একেলগ কৰি গোটেই কাপোৰবিলাক কদম্বৰ গছৰ ওপৰত তুলিলে আৰু তাৰ পৰা হাঁহি হাঁহি ক'লে যে যাৰ যাৰ কাপোৰ আছে ইয়াত, তোমালোকে গা ধুই এতিয়া শান্ত হ'বা। তোমালোকৰ স্নান কৰা কাৰ্য যেতিয়া সমাপন হ'ব, আহি ইয়াৰ পৰা তোমালোকে নিবা জলৰ পৰা। একোজনী আহিও যদি তোমালোকে বস্ত্ৰ ইয়াৰ পৰা লৈ যোৱা, তাতো একো অসুবিধা নাই। এই কথা গোপীসকলে শুনিলে। শুনি পেলাই তেওঁলোকে এগৰাকীলৈ চাবলৈ ধৰিলে। কোনেও একো মুখে মাত মাতিব পৰা নাই আৰু লাজতে কোনেও জলৰ পৰা অৰ্থাৎ যমুনাৰ পাৰৰ পৰা উঠি আহিব পৰা নাই। ইয়াৰ বস্ত্ৰহৰণৰ তাৎপৰ্য বাপাই সমস্ত আছে। এইখিনি কথা আমাৰ পিছত দুলৈভাগ পাঠ কৰিলে আমি গম পাম কি কাৰণে প্ৰভু ভগৱন্তই বস্ত্ৰ হৰণ কৰিছে। তেওঁলোকক জ্ঞান দিবৰ কাৰণে মহাপুৰুষ গুৰুজনে কৈছে যে ভাগৱতৰ কথা শুনা। এই ভাগৱত কথা শুনিবলৈ, কৃষ্ণৰ লীলা শুনিবলৈ কোটি কল্পতো বহুত মনুষ্যই নাপায়। আৰু দেৱৰো দুৰ্লভ যেন চিন্তামণি, বিষয়ৰ আশা কৰি এই জীৱনটো যেন কেতিয়াও আমি বিপথে নিব নালাগে, আমি এনেই নষ্ট কৰিব নালাগে বুলি গুৰুজনে আমাক কৈছে। গতিকে আমি সকলোৱে কৃষ্ণত হৰণ পখি মহা আনন্দৰে ঈশ্বৰ কৃষ্ণৰ নাম লৈ এই সংসাৰ তৰি যাব লাগে বুলি মহাপুৰুষ গুৰুজনে এই উপদেশত আমাক কৈছে। শুনা সবাসদ পদ ভাগৱত কথা, মনুষ্য জন্ম ইটো নকৰিও বৃথা। মনুষ্য জন্ম কেতিয়াও আমি ব্যৰ্থ কৰিব নোৱাৰোঁ। সমস্ত শাস্ত্ৰৰ আৰু শুনিও প্ৰত্যেক সকলো শাস্ত্ৰৰ ইয়াকেই শুনা যায়। এই কথাই সকলো শাস্ত্ৰই কৈছে। কোটি কল্পই নেপায় মনুষ্য হৈ পাক, বহু কল্পৰ অন্ততো বহুতে মনুষ্য হ'বলৈ বাপাই সামৰ্থ্য নাপায়। গতিকে আমি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা এই মহাভাগ্য পালোঁ, এই মহা নৰতনো পালোঁ। গতিকে এই নৰতনো পাই আমি ঈশ্বৰ কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। আমি বাৰু আগলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ দুলৰিত আছে বাপাই সমস্ত। হে ৰাম নিগদ তিহুক শুনা পৰীক্ষিত, ইটো কথা আচৰিত। ঈশ্বৰ কৃষ্ণৰ দেখিও ককেন, বিনোদ গ্ৰাম্য গোপীত। মাধৱৰ মহা পৰিহাস শুনি, মনত আতি উৎসুক। আকুণ্ঠ জলত মজি আচৈ যাৰে,
কম্পৈ তৰতৰি বুক যতে ক কুমাৰী তৈৰ পৰা বোলে শুনা গোপৰাজ হুত তুমি মহাজন হেনয় অন্যায় কৰিতে নাহি যুগুত শ্যামল সুন্দৰ তোমাৰ এখেদাখি ভৈলো গোপবধূ আমি কমল নয়ন দিয়োক বসন কদম্ব বিখৰ নামি যুৱা নাৰী হবে বোলে অৱগৰ্বে শুনা উবান দামোদৰ বস্ত্ৰ নেদা যেবে নন্দৰ আগত কৰিব হবে গোচৰ হেন শুনি হাসি মাধৱে বুলন্ত যেবে হবে ভৈলা দাসী তেবে মোৰ বাক্য কৰিবা তৰত উঠি বস্ত্ৰ লৈ আখি তুমি যেবে তুমি হবে নাখা উঠি ঐক নেদিবু বস্ত্ৰ দুনাই তোমাক খাৰ ৰাজা ক্ৰুদ্ধ কৰি আখি উৰুৱাইবে মূৰ চাই কৃষ্ণৰ নিবন্ধ শুনিয়া উঠিলা যাৰে কম্পে তৰতৰি লাজে গোপী অংগ ঢাকি দুই হাতে তনু অৱনত কৰি হেন দেখি হবে বস্ত্ৰ কান্ধে লৈ কৃষ্ণে কনম্বৰ নামি আতি প্ৰীতি হৈয়া হাসিয়া গোপীক বুলিলা জগত স্বামী শুনা সখী হব মহাব্ৰত ধৰি মহাব্ৰত বিবস্তে কৰিলা স্নান বত্তৰ নাখন সিজিল পাতেক তোমা খাৰ নাহি জ্ঞান শিৰৰ ওপৰেহে ধৰি কীৰ্তাঞ্জলি কৰা হবে নমস্কাৰ ইটো পাতকৰ পায়াচিত্ত হৈয়া লৈও বস্ত্ৰ আপোনাৰ কৃষ্ণৰ বচনে একে হাতে থাকি গুপ্ত অংগ আপোনাৰ শিৰৰ ওপৰে এক হাতত হৈয়া কৰিলন্ত নমস্কাৰ হেন দেখি দুনাই কৃষ্ণে বুলিলন্ত আৰকা লংঘিলা বেদ এক হাতে যিটো দেৱক প্ৰণামে তাৰ হস্ত কৰিছে দুই হাতে যেবেহে প্ৰণাম কৰিয়া প্ৰণাম তেবেহে ব্ৰতহা সংগ শুনি দুয়ো কৰ শিৰত তুলিল তেজীয়া গুপুতংগ ব্ৰত ভংগ ভয়হে কৰি কীৰ্তাঞ্জলি সিদ্ধি হৌক মনোকাম সমস্তে ধৰ্মৰ ফলমতি কৃষ্ণ কৰিলা তাংকে প্ৰণাম নিশেষ পাপৰ পলয়ৰ হেতু যাহাৰ পদস্মৰণ জানো পাৰি হবে হিৰে পৰশিল হেনয় কৃষ্ণ চৰণ অৱনত হৈ কৃষ্ণ পদ দুই ৰহি আছে হবে চাই দিলা মন তুষ্টি সকৰুণ কৃষ্ণে কান্ধৰ পৰা পেলাই কৃষ্ণৰ পৰশে আনন্দে পিন্ধিল বসন গোপিকাগণে যত উপালম্ভ কৰিলন্ত কৃষ্ণে তাকো নগণিলা মনে কৃষ্ণৰ সংগমেহে ভৈল চিত্ত বৈশ্য চিত্ত পৰম ৰূপত ভুলি কৃষ্ণক কটাক্ষে চাহি ৰহি আছে লজায়ে কোনো বুলি তাখম্বাৰ মনঃ পুৰী নাৰায়ণে দিলন্ত উত্তৰ শুনি সখী হব মুত লাজে নাহি কয় হৃদয় জানোৱা পুনি যিটো অভিলাষে কৰিলাহা ব্ৰত হৈবেক হবে সফল কিন্তু চিৰকাল নাথাকিবে হবে জানিবা সখীসকল মোতেহে একান্ত চিত যাৰ তাক নকৰে কামে অনৰ্থ নিশ্চয়ে জানিবা যেন ভজা ধান গাজিবে নহি সমৰ্থ কৃষ্ণ কৃষ্ণ বাপাই সমস্ত শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈছে সেই পৰীক্ষিত শুনা কৃষ্ণই কিদৰে গ্ৰাম্য গোপীসকলৰ লগত লীলা কৰিছে
কৃষ্ণৰ কথা শুনি কোনেও জলৰ পৰা উঠি আহিব পৰা নাই বস্ত্ৰ ল'বৰ কাৰণে, জাৰত তেওঁলোকে পানীৰ তলতে আছে। আৰু তাৰ পৰাই কৃষ্ণ কৈছে, সেই গোপ ৰজাৰ ভূত কৃষ্ণ, তুমি এনে কাম কৰা যুগুত নহয়। আমি তোমাৰ দাসী হৈছোঁ, গোপবধূ আমি। গতিকে সেই কমল নয়ন, আমাক তুমি কদমৰ পৰা নামি আহি আমাক বস্ত্ৰ দিয়া। আৰু তুমি যদি নিদিয়া তেনেহ'লে আমি এই গোচৰ নন্দ ৰজাৰ আগত ক'ম। এই কথা শুনি কৃষ্ণই হাঁহিবলৈ ধৰিলে আৰু ক'লে, তোমালোকে যদি তোমালোকক নিজকে মোৰ দাসী বুলি ভাবিছা, তেনেহ'লে মোৰ কথা শুনি আহি তোমালোকে বস্ত্ৰ লোৱাহি। আৰু যদি উঠি নাহা তেনেহ'লে বস্ত্ৰ নিদিওঁ। আৰু তোমালোকে ৰজাক লগাই মোৰ কি কৰিবা? মোৰ একো কৰিব নোৱাৰা। এইদৰে কৃষ্ণই কোৱাত গোপীসকলে জাৰত কপি দুই হাতে তেওঁলোকৰ গুপ্ত অংগ ঢাকি উঠি আহিলে আৰু আহি কৃষ্ণক বস্ত্ৰ খুজিলে। আৰু কৃষ্ণই তেতিয়া কদম্বৰ পৰা নামি বস্ত্ৰসমূহ লৈ ৰৈ আছে। তেতিয়া কৃষ্ণই ক'লে, হে সখী হ'ব, তোমালোকৰ মহাপাপ হ'ল। তোমালোকে বৰ্তনাশনৰ হেতু বিবস্ত্ৰে স্নান কৰিছা যমুনা নদীত। গতিকে তোমালোকৰ এই পাপনাশনৰ কাৰণে তোমালোকে হাত ওপৰলৈ তুলি নমস্কাৰ কৰিব লাগিব। তেতিয়াই তোমালোকৰ এই পাপ নাশন হ'ব আৰু তোমালোকে বস্ত্ৰ লৈ পিন্ধিব পাৰিবা। এই কথা শুনি গোপীসকলে এখন হাত ওপৰলৈ দাঙি নমস্কাৰ কৰিছে, আন এখন হাতে গুপ্ত অংগ ঢাকি আছে। তেতিয়া কৃষ্ণই আকৌ ক'লে যে তোমালোকে কিয় বেদ লংঘনৰ কাম কৰিছা? যি এখন হাতে নমস্কাৰ সেৱা কৰে তেওঁ হাতখন ছেদ কৰে, এই বেদৰ বিধান। গতিকে তোমালোকে দুই হাত ধৰি প্ৰণাম কৰিব লাগিব। কৃষ্ণৰ এই কথা শুনি তেওঁলোকে দুইখন হাতেৰে গুপ্ত অংগ ঢাকি থোৱা হাতখনেও তাৰ পৰা হাত আঁতৰাই আনি দুইখন হাতে ওপৰলৈ ধৰি প্ৰণাম কৰিলে আৰু পাপ নাশ হেতু কৃষ্ণক স্মৰণ কৰিলে, কৃষ্ণৰ চৰণ মনেৰে স্পৰ্শ কৰিলে। আৰু ভগৱন্ত প্ৰভুৱে মনত সন্তুষ্ট হৈ তেওঁলোকক কান্ধৰ পৰা কাপোৰসমূহ পেলাই দিলে আৰু সকলোৱে নিজৰ নিজৰ কাপোৰ লৈ পিন্ধিলে। কৃষ্ণই যি কথা ক'লেও সেই সময়ত তেওঁলোকে সেই সকলো কথা বাদ দি কেৱল তেওঁলোকে লজ্জা নাশ কৰিবৰ কাৰণে তেওঁলোকে কাপোৰ পিন্ধিবলৈ লাগিল। আৰু কৃষ্ণই ক'লে যে তোমালোকে শুনা সখীসকল, তোমালোকে মোক পাবৰ কাৰণে যি অভিলাষে ব্ৰত কৰিছা সেই ব্ৰত সফল হ'ব, কিন্তু চিৰকাল এই কামনা নাথাকে। মোক যিসকলে একান্ত মনেৰে মুঠ চিত্ত দি মোক ভক্তি কৰে, মোৰ প্ৰতি সপ্ৰেম ভকতি নিবেদন কৰে, তেওঁলোকক এই কামনা বাসনাই কেতিয়াও বিচলিত কৰিব নোৱাৰে। যেনেকৈ ভজা ধান গজি নুঠে, তেনেকৈ এই কামনা বাসনাৰ জৰিয়তে মোক বিচাৰিলে, মোক পালে তেনেকুৱা ধৰণৰ হয়। গতিকে তোমালোকে এই কামনা বাসনা এৰি তোমালোকে মোক প্ৰাপ্ত কৰিবলৈ আহিব লাগিব। এই কথা কৈ কৃষ্ণই আকৌ ক'বলৈ ধৰিলে, ৰাম আখিবে হৰত ৰাতি বিতুপন বিকশিত বৃন্দাবন মই সমন্বিতে কৰিবা ক্ৰীড়া পৰম আনন্দ মন। মুহুৰ বচনেহে জানিবা হবাৰো পূৰ্ণ হৈব মনোৰথ এৰিও সংশয় সখী হব এবে ধৰিও ব্ৰজৰ পথ। কৃষ্ণৰ বচন শুনি কন্যাগণ আনন্দই নধৰে চিত প্ৰফুল্ল বয়ন জুৰয় নয়ন ভৈলত নুপুলকিত। কৃষ্ণৰ চৰণে পৰি প্ৰণামিলা ধূলা তুলি লৈলাহিৰে অৰুণ চৰণ মনত স্মৰিয়া লৰি গৈলা ধীৰে ধীৰে। কৃষ্ণকতে জীয়া যাইবা কন পাৰৈ উলটি নিৰিখ হৈ মুখ
নবাহে আগক ভৰি আতিমিলৈ মনত বিৰহ দুখ নিশ্বাস ফুকাৰি চলৈ গোপনাৰী নচাই বিয়োগ ক্লেশ কৃষ্ণ পাদ পদ্ম হৃদয়ে ধৰিয়া ব্ৰজত ভৈলা প্ৰবেশ। কৃষ্ণই ক'বলৈ ধৰিলে শৰৎকাল আহিব, শৰৎকালৰ বিতুপন ৰাতি বিকশিত বৃন্দাবনখন অতি সুন্দৰ হৈছে শৰৎকালত। গতিকে মই সমন্বিতে মই তোমালোকৰ লগত পৰম আনন্দ মনে ক্ৰিয়া কৰিম। তোমালোক সকলো আহিবা, তোমালোকৰ মনৰ কামনা পূৰ্ণ হ'ব। এতিয়া সেই গোপী হব তোমাৰ হবে সকলোৱে ব্ৰজত যোৱা। এই কথা শুনি কন্যাসকলৰ গোপীগণৰ মন আনন্দ হ'ল, তেওঁলোকৰ মুখ প্ৰফুল্ল হ'ল আৰু চকু চলচলীয়া হ'ল, কৃষ্ণৰ ভক্তিৰ প্ৰেমত আনন্দিত হ'ল। কৃষ্ণক প্ৰণাম কৰি তেওঁলোকে শিৰত তেওঁ পদধূলা লৈ কৃষ্ণক স্মৰণ কৰি লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। যদিও কৃষ্ণক এৰি যাবলৈ মন নাই, উলটি চাইছে, ভৰি আগ নেবাঢ়ে, তথাপিও তেওঁলোক যাব লগা হৈছে। মনত বিৰহৰ দুখ, এৰি যোৱা দুখ। আৰু এইদৰে তেওঁলোকে যাবলৈ মন নহ'লেও ব্ৰজলৈ গৈছে আৰু মহা আশাৰে তেওঁলোকে আশা কৰি আছে যে শৰৎকালৰ ৰাতি কৃষ্ণৰ লগত তেওঁলোকে ক্ৰিয়া কৰিব। আৰু কৃষ্ণয়ো তেওঁলোকক এই আশা দিছে যে শৰৎকালৰ ৰাতি তেওঁলোকৰ লগত ক্ৰিয়া কৰি, তেওঁলোকৰ লগত আনন্দ কৰি, তেওঁলোকৰ মনৰ যি কামনা বাসনা সকলোবিলাক কৃষ্ণই পূৰণ কৰিব। কৃষ্ণ ন হে ৰাম শুনিও সৰ্বলোক যাইবে লাগে পৰলোক ই কথা নপখে কিয় কাণে যেতিক্ষণে কালে ধৰৈ বুঢ়া হব দান্ত তৰৈ এৰৈ একে তিলে ধনে জনে হৈ হবে গৰ্বচুৰে গয়া ঘূৰ যমপুৰ ভুঞ্জৈ মহা যাতনা অনাক ৰাসন্তানা শিকে তথা নুশুনা ইটো কথা বেদ শাস্ত্ৰে দেখাও প্ৰত্যেক ধৰ্মক খেদাইলা কলি অধৰ্মেশে ভৈলা বলি দেখা ভৈল লোক একাকাৰ পাপবাৰে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহিকে নিস্তাৰ কৃষ্ণেখে মুখৰ বীজ কৃষ্ণেখে সুহৃদ নিজ লৈও এক কৃষ্ণতে হৰণ সংসাৰত ৰিও সুখে কৃষ্ণ নাম লয়া মুখে কৰি আতি অনেক যতন খনে খনে আয়ু যাহাই তথাপি চেতন নাই কেতিখনে কৈত পৰৈ প্ৰাণ নেনা দিন আলে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাহি ত্ৰাণ এৰিয়া বিষয় ধান্দা হৰি নামে গলে বান্ধা জানা মায়াময় অৰ্থ কাম নাশ হৈয়ে কেশনয়ে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ বা সমস্ত গুৰুজনে ছবি হিচাপে আমাক অকণমান উপদেশ দিছে। ছবি হৈছে গুৰু বা ঈশ্বৰৰ যি প্ৰতিবিম্ব। গুৰু আৰু ঈশ্বৰে জগতৰ কল্যাণৰ কাৰণে যিখিনি পথ নিৰ্দেশনা দিয়ে সেইখিনিয়ে ছবি। এই পথ নিৰ্দেশনাত ছবিভাগত গুৰুজনে কৈছে, সেই সকলো লোক, সেই সৰ্বলোক পৰলোকলৈ যাব লাগিব। এই কথা কিয় কাণ নিদিয়া? কেতিয়া আহি কালে ধৰিব তাৰ কোনো ঠিক নাই। অৰ্থাৎ বাপাই সমস্ত আমি সকলোৱে যে সংসাৰৰ পৰা যাব লাগিব, এই কথাটো গুৰুজনে আমাক সকলোকে সচেতন কৰাইছে আৰু কৈছে যে হৰৈ হবে গৰ্বচুৰ। আমাৰ সকলোবিলাক অহংকাৰ,
আমাৰ জ্ঞানৰ অহংকাৰ, ধনৰ অহংকাৰ, জাতিৰ অহংকাৰ, বিভিন্ন অহংকাৰবিলাক, আমাৰ গৰ্ব ভাৱবিলাক, এইবোৰ সকলো নাইকিয়া হৈ যাব। আমি যমপুৰলৈ যাব লাগিব আৰু আমি কৰা পাপ কামৰ কাৰণে আমি যান্ত্ৰণা ভুগিব লাগিব। এই সময়ত কোনেও ৰক্ষা কৰিব নোৱাৰে। এই কথা বেদশাস্ত্ৰই, বিভিন্ন শাস্ত্ৰই বিভিন্ন যোনিলৈ গৈ কিদৰে কষ্ট ভোগ কৰিব লাগে, কিদৰে পৰলোকৰ ফল ভোগ কৰিব লাগে, এই সকলোবিলাক সদায় কৈ আছে। গতিকে ধৰ্মক কলিয়ে আঁতৰাইছে। এই কলিকালত সকলোতে ধৰ্মৰ ঠাইবিলাকত অধৰ্ম বলি হৈছে, অৰ্থাৎ অধৰ্মই ৰাজ কৰিছে। গতিকে এই কালত আমাৰ পাপ দিনে দিনে বাঢ়ি যায়। গতিকে কৃষ্ণৰ চৰণৰ বিনে আমাৰ আৰু উদ্ধাৰ হোৱা কোনো উপায় নাই। গতিকে কৃষ্ণই একমাত্ৰ মুখ্যৰ বীজ, অৰ্থাৎ আমি মোক্ষ পাবৰ কাৰণে, এই জগতৰ পৰা উদ্ধাৰ পাবৰ কাৰণে একমাত্ৰ কৃষ্ণই আমাৰ গতি, কৃষ্ণই আমাৰ মতি, কৃষ্ণই সুহিত। সুহিত মানে বাপাই সমস্ত। সুহিত কাক কোৱা যায়? আমি সংসাৰত বিভিন্ন বন্ধু পাওঁ, পিতা মাতা, ককাই ভাই, লগৰীয়া আদি পাওঁ। এই সকলোবিলাককে সুহিত বুলি কোৱা নাযায় যদি সেইজনে আমাক সকলো বিপদ আপদত নিজৰ বুলি দাঙি নলয়। সুহিত সেইজনে যিজনক আমি বিৰুদ্ধাচৰণ কৰিলেও, যিজনৰ প্ৰতি আমি বিৰূপ মতবাদ কৰিলেও তেওঁ কিন্তু কেতিয়াও আমাৰ অপকাৰ নকৰে, পৰম উপকাৰহে কৰে। সেইজনকে সুহিত বুলি কোৱা হয়। সেইকাৰণে আমাৰ একান্ত ভক্তসকলক আমি সুহিত বুলি কওঁ। কাৰণ একান্ত ভক্তসকলে আমাক কেৱল উপকাৰ কৰে, অপকাৰ নকৰে। লাগিলে আমি তেওঁ অপকাৰেই কৰোঁ। এই পৰম সুহিত তত্ত্ব। গতিকে কৃষ্ণ নাম মুখে লৈ আমি ঈশ্বৰ কৃষ্ণক যেতিয়া সুহিত হিচাপে আমি গ্ৰহণ কৰিলোঁ, তেতিয়া আমাক কৃষ্ণই এই জগতৰ পৰা উদ্ধাৰ কৰিব বুলি আমাক গুৰুজনে কৈছে। আমাৰ আয়ুসবোৰ গৈ আছে, এই কলিকালত আমাৰ সময়বিলাক গৈ আছে। কৃষ্ণ নামৰ বিনে আন আমাৰ ত্ৰাণকৰ্তা কোনো নাই। গতিকে আমি সকলোৱে এই বিষয়ৰ ধান্দাবিলাক এৰি, বিষয়ৰ চিন্তাবিলাক এৰি, বিষয়ৰ এই আমাৰ বন্ধনৰ পৰা আমি নিজকে আঁতৰাই আনি হৰি নামক গলত লৈ এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হৈ যোৱা কাম আমি কৰিব লাগিব বুলি মহাপুৰুষ গুৰুজনে আমাক বাৰে বাৰে সোঁৱৰাইছে। আহক বাপাই সমস্ত, আমি এই দহা দশমৰ এই পাঠৰ মাজেদি আমি এই পৰম ঈশ্বৰৰ গুণ নামৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ লাভ কৰি এই সংসাৰখনৰ পৰা আমি উদ্ধাৰ হৈ যোৱা কাম কৰোঁ। হওক কৃষ্ণ জয় গুৰু শংকৰ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো হৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে, ৰাম মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ হৰি ঔ ৰাম। ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। ৰাম তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, মাধৱ কৃষ্ণ।